বৰদোৱা আৰু বৰদোৱাটো জানে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ বাবে বৰদোৱাখন বিখ্যাত আৰু আজি আহিছো আপোনালোকক বৰদোৱা দেখুৱাম বৰদোৱাৰ ভিতৰ পৰা এইপিনে আছে মন্দিৰটো এতিয়া সেৱা এটা জনাই আহো বৰদোৱা আপোনালোকে চাই থাকক ভিতৰলৈ গৈ দেখুৱাই আছো আৰু বৰদোৱাত ক'ত কি হ'ব সব দেখুৱাম আৰু বৰদোৱাত নিউ প্ৰজেক্ট এটা হৈ আছে য'ত আপোনাৰ বৰদোৱা ধুনীয়াকে প্ৰজেক্ট বনাই আছে সেই সকলোবোৰ দেখুৱাম আপোনালোকে আগলৈ আছে মন্দিৰ বৰদোৱা চাই থাকক আপোনালোকে আগলৈ গৈ দেখুৱাই আছো বৰদোৱাখন খুবেই ডাঙৰ বহুত ডাঙৰ মানে গোটেই এৰিয়াখনলৈ বৰদোৱা থানেই হয় যাওক আৰু এইখন ঠাই বহুত ডাঙৰ হয় কিন্তু ভিতৰত জাতীয় পোছাক পৰিধান কৰি ভিতৰত সোমোৱা নিষেধ আছে চ' মই ভিতৰত নোসোমাওঁ চাওক ভিতৰ ভাগ চাই লওক খুব ধুনীয়া হয় চাইছে ভিতৰ ভাগ চাওক খুব ধুনীয়াকৈ সজোৱা আছে ভিতৰ ভাগ চাওক আৰু এইপিনে চাওক চব শ্ৰীকৃষ্ণ লীলা চিলা চব ধুনীয়াকৈ এইপিনে সজাই দিছে এইখন হল বৰদোৱাৰ হাতী পুখুৰী আৰু ইয়াতে মাছ আছে ডাঙৰ ডাঙৰ মাছ চাওক সেই মাছ এইবোৰ এইপিনে আমাৰ দীপজ্যোতি আছে ভাল লাগিছে না ভাল লাগিছে বৰদোৱাত প্ৰথমবাৰ আহিছো জীৱনৰ প্ৰথমবাৰ সৰু কালৰ পৰা বৰদোৱা নামটো শুনি আছিলো আজি আহি ভাল লাগিছে আমাৰ তাতে আমাৰ ডিএলতৰ পৰিয়ালৰ সব ফেমিলি আহিছে সেই ফেমিলিবোৰৰ লগত আমি আজি একেলগে এসাঁজ খাম বুলিও আহিছো আৰু বৰদোৱাখন চাম বুলি আহিছো মানে অসমীয়া জাতিৰ হকে নামঘৰ স্থাপন কৰিছিল বৰদোৱাতে নামঘৰ স্থাপন কৰিছিল আৰু অসমীয়া জাতিটোক তেওঁ ভিত্তি প্ৰতিষ্ঠা কৰি থৈ গৈছিল ইমানেই কম আৰু জন্ম বা মৃত্যু বা তেওঁৰ এইসমূহৰ বিষয়ে চবেই জানে এইটো চাওক কাছ 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 চাওক সেইপিনে কাছ এটা ওলাইছে ডাঙৰ নহয় সৰু চাওক বহুত ধুনীয়া মাছ চাওক বেছি মাছ নাই হ'লেও চব কাৱৈ মাছৰ নিচিনা লাগি আছে চাওক মাছ আমাৰ হাতী পুখুৰী চালো এতিয়া আগলৈ আৰু এখন পুখুৰী আছে খুব ধুনীয়া তাতে কৃষ্ণৰ মূৰ্তিটো আছে তো সেইটো চাবলৈ গৈ আছো চাই থাকক লেট হৈ গ'ল আমাৰ তোফা মাত্ৰ আহি পালে আমাৰ তোফা গাইছ আমি এতিয়া ওলাই আহিলো বটদুবা আহি পিনে ভিতৰ ভাগ চাকি বন্তি জ্বলাই আহিলো আৰু তাতে নামঘৰ বহুত আছিলে এটাৰ পিছত আনটো ডাঙৰ ডাঙৰ নামঘৰ চবকেইটা চাই চবকেইটা সেৱা জনাই আহিলো এতিয়া আমি পিকনিক মানে আমি বটদুবাত পিকনিক নাখাওঁ বৰদোৱা থানত অকণমান বাহিৰলৈ তাতে পিকনিক খাম তাতে আমাৰ লগৰবোৰ ৰখি আছে তালৈ গৈ আমি পিকনিক খাম সেইবোৰ আপোনালোকক দেখুৱাম চাই থাকক চাওক আমাৰ বাহঁতে কি মুড়ি দি আছে চাওক ডাঙৰ ডাঙৰ মাছ হয় কিন্তু বহুত ডাঙৰ ডাঙৰ মাছবোৰ চাওক কি ডাঙৰ ডাঙৰ মাছ ৰঞ্জিতক খাই দিব চাওক পুখুৰী বহুত ডাঙৰ পুখুৰী হয় চাওক বহুত ডাঙৰ পুখুৰী এইপিনে চাওক ইয়াৰ পৰা চাওক খুব ধুনীয়াকৈ উঠিছে কি ডাঙৰ ডাঙৰ মাছ আছে এইবোৰ মাছ খাবলৈ নিদিয়ে দিয়ে ন ইয়াৰ কমিটিয়ে মাছবোৰ মাৰি চাগে বিক্ৰী কৰি দিয়ে বৰালি নহয় ৰৌ মাছ জাল এটা মাৰিলে পাইছিলো আমাৰ গাঁৱৰে হয় ইয়াতে বটদ্ৰৱা যোনটো উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানত আহিছে এওঁলোক উচ্ছেদ অভিযানৰ মানে এইখিনিতে তেওঁলোকে কেম্পেইনিং ইয়াতে থকা ব্যৱস্থাটো এইখিনিতে কৰিব দিছে চাওক আৰু সেইপিনে চাব পাৰো বহুত ডাঙৰকৈ এইপিনে প্ৰজেক্টটো এইপিনে বনাই আছে সেইটো চাওক বাউণ্ডাৰী চাওক আৰু এইটোৱে হ'ল পুখুৰী
আৰু গাইজ বৰদোৱা আজি ফাৰ্ষ্ট টাইমে আহিছিলো, আহি বহুত ভাল লাগিছে। যদি বৰদোৱা ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰক, ভাল কমেণ্ট এটা কৰক যে ভাল লাগিছে। ধন্যবাদ, থেংক ইউ।